গোসাইগাঁও সমষ্টিৰ হৈ সকলোকে শুভেচ্ছা জনাইছোঁ। মই গোসাইগাঁও সমষ্টিৰ যি উপনিৰ্বাচন, এই উপনিৰ্বাচনৰ দল তথা আমাৰ যিটো এলায়েন্স, সেই এলায়েন্সৰ মই ইনচাৰ্জ হৈ মানে গোসাইগাঁও সমষ্টিটো চাই আছোঁ। ইনচাৰ্জ পোৱাৰ পিছত মই বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰিছোঁ, বিভিন্ন গাঁৱে ভূঞে মই গৈছোঁ। তো এই যি উপনিৰ্বাচন, সেই উপনিৰ্বাচনত সকলোৱে আমাৰ যি পাৰ্টি চিৰণ বসুমতাৰী, আমাৰ যি দল চৰকাৰত থকা দল, সেই দলৰ ভোটদান বিভাগ কৰিব। আগৰ সময়ছোৱাবিলাক বেলেগ আছিল। BPF কংগ্ৰেছ থাকিলেহে শক্তিশালী আছিল, BJP থাকিলেহে শক্তিশালী আছিল। BJP আমাৰ লগত, কিয়নো আমি BTCটো একেলগে চৰকাৰ চলাইছোঁ, ৰাজ্যখনতো আমি একেলগে চৰকাৰ চলাই আছোঁ। BJPয়ে তেওঁৰ লগত থকাৰ প্ৰশ্নই নাহে, কিয়নো আমিহে BJP, UPPL, অগপ ষ্টেটত চৰকাৰ চলাই আছোঁ আৰু কাউন্সিলতো আমাৰ এলায়েন্স চৰকাৰ চলি আছে। আনফালেদি কংগ্ৰেছেও নিজাববীয়াকৈ কেণ্ডিডেট দিলে আজি। তো এতিয়া BPF অকলশৰীয়া, দুৰ্বল। যোৱাবাৰ তেওঁলোকে জিতি কৈছিলে, কিন্তু যোৱাবাৰ তেওঁলোকে মহাজোঁটত আছিলে, য'ত কংগ্ৰেছ, AIUDF আছিল, BPF আছিল, আন মানে ইয়াত ৰাজনৈতিক দলবিলাক আছিল। কিন্তু দেখা গ'ল যে এইবাৰ মহাজোঁটৰ পৰা BPFে ফালৰি কাটিছে। কংগ্ৰেছে নিজাববীয়াকৈ আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, AIUDFেও দিব বুলি আমি শুনি আছোঁ, আন দলবিলাকেও ইয়াত প্ৰাৰ্থী দিব। গতিকে BPFে এলায়েন্স থকা সময়তহে শক্তিশালী আছিল গোসাইগাঁও, অকলে নিজাববীয়াকৈ তেওঁলোকে একো কৰিব নোৱাৰে, এই কথাটো স্পষ্ট হৈ আছে। গতিকে আমি দেখোঁ যে যিবিলাক বাই ইলেকশ্যন হয়, এই বাই ইলেকশ্যনবিলাক, উপনিৰ্বাচনবিলাক সাধাৰণতে ৰুলিঙৰ ফেভাৰত যায়। যিহেতু গোসাইগাঁৱৰ পৰা জিতিলেও, আন তিনিটা সমষ্টিৰ পৰা জিতি গ'লেও অপজিশ্যনে তেওঁলোকে চৰকাৰ ভাঙিব নোৱাৰে। চৰকাৰ আমাৰ NDAৰ চৰকাৰেই থাকিব। গতিকে ৰাইজে এইবিলাক চাইছে, যদিও সমষ্টিৰ উন্নয়ন হ'ব লাগে, ইয়াত যদি অনুষ্ঠান প্ৰতিষ্ঠান যদি আনিব লাগে, ইয়াত নিবনুৱা সমস্যাবিলাক যদি সমাধান হ'ব লাগে, ইয়াৰ গৰাখহনীয়া সমস্যাবিলাক যদি সমাধান হ'ব লাগে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব। BTR চুক্তিৰ পিছত সম্পূৰ্ণভাৱে আমাৰ BTR অঞ্চলৰ ৰাজনীতিক যি পৰিস্থিতি, সেই পৰিস্থিতিটো এতিয়া বেলেগ হৈ গ'ল। BTR চুক্তিত গোসাইগাঁৱতো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে। কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান BTR চুক্তিৰ যোগেদি আমাৰ ইয়াত আহিব। আৰু এই সমষ্টিতে এতিয়া কি ৰাষ্ট্ৰীয় উদ্যান ইয়াত ঘোষণা কৰা হ'ল। তো এনেকুৱা বহু অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে। গতিকে ৰাইজে দেখিছে সঁচাকৈ যে UPPLৰ দলে ইয়াত উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব। যি য'ত UPPL দলৰ এতিয়া কাউন্সিলত চৰকাৰ চলি আছে, UPPL দল BJPৰ লগত ৰাজ্যখনত শাসনত আছে। গতিকে ইয়াত পৰিৱৰ্তনটো স্বাভাৱিক আৰু এইটো পৰিৱৰ্তন হ'বই। তো এনেকুৱা আগৰ নিচিনা তেনেকুৱা বড়ো অনাবড়ো তেনেকুৱা পলাৰাইজেশ্যন নহয়। ইয়াত আন জাতি জনগোষ্ঠীয়ে এইবাৰ এই উপনিৰ্বাচনত তেওঁলোকে কংগ্ৰেছকো নিদিয়ে, BPFকো ভোট নিদিয়ে, UPPLকে তেওঁলোকে ভোটদান প্ৰদান কৰিব। মানুহবিলাকে কৈ আছে যে কংগ্ৰেছ হ'ব পাৰে নেকি বুলি মানুহবিলাকে চৰ্চা কৰি আছে। BPFৰ নাম অহা নাই। কংগ্ৰেছ যিজনক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, তেওঁ এই সমষ্টিৰ মানুহ নহয়। গতিকে এই সমষ্টিৰ মানুহবিলাকে কিমান তাক একচেপ্ট কৰে, এইটো সকলোৱে এতিয়া ভাবি আছে। তেওঁ কোকৰাঝাৰ পূব সমষ্টিৰ মানুহ, গোসাইগাঁৱত তেওঁ এতিয়া প্ৰাৰ্থী হৈছে। তো ইয়াৰ যিবিলাক আদিবাসী মানুহ, সান্তালী মানুহ, তেওঁলোকেও চাইছে তেখেত যিহেতু বাহিৰা সমষ্টিৰ মানুহ, গতিকে তেওঁ আমাৰ নিজৰ অঞ্চলৰ বুলি তেনেকুৱা একচেপ্ট আজি মানে কৰা নাই, কৰিব পৰা নাই। তেওঁ মানে তেওঁ সহজেই আমি যে ইয়াত পাম এইবিলাক মানে ইয়াত ৰাইজে তেওঁ ভাবি লোৱা নাই। আৰু তেখেত নতুনকৈ ৰাজনৈতিক দলত যোগদান কৰা এজন ব্যক্তি, ৰাইজৰ লগত তেনেকুৱা চিনাকি হোৱা নাই। গতিকে কংগ্ৰেছেও ইমান ভোট তেওঁলোকে নাপায়। হয়, কংগ্ৰেছৰ নিজাববীয়া যি অলপ ভোট আছে সেইখিনি পাব, কিন্তু জনসাধাৰণৰ ভোট তেওঁলোকে পাব নোৱাৰে। হয়, কংগ্ৰেছ অলপ এটা ফাইট দিব, কিন্তু ইমান বেছি ফাইট দিব নোৱাৰে। BPF এতিয়া খুব দুৰ্বল, তেওঁলোকে কৰিব নোৱাৰে। হয়, তেওঁলোকৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি মিডিয়াৰ যোগেদি তেওঁ প্ৰচাৰ কৰিছে যে আমিও মিত্ৰজোঁটত আছোঁ। আমি দেখি আহিছোঁ
যে তেওঁ সময়ে সময়ে তেনেকুৱা কথা কৈছে কিন্তু কেতিয়াও বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কেতিয়াও তেওঁলোককো আমি ললো বুলি তেওঁলোকে কেতিয়াও কোৱা নাই এইটো হ'বই নোৱাৰে কাৰণ কোনোবা যদি ৰাজনৈতিক দল যদি এলায়েন্সত আহে তেতিয়া এলায়েন্সত থকা আন ৰাজনৈতিক দলৰ লগত আলাপ আলোচনাটো হ'বই তো এনেকুৱা হোৱা নাই তেওঁ যিদিনাখন মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ গৈছিল দিনৰ ভাগত আমাৰ লগত আলোচনা আছিল আমাৰ কেণ্ডিডেট চূড়ান্ত কৰাৰ কাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক লগ কৰিছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপি নেতাসকলক আমি লগ কৰিছোঁ এই সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে তেওঁলোকে ৰাতি আহিব আলোচনা এটা আছে আমাক জনাইছে কিন্তু কোৱা নাই যে তেওঁলোকৰ লগত এলায়েন্স কৰিম হয় তেওঁলোকৰ দলত এতিয়া 3জন এমএলএ আছে এই এমএলএ বিলাকে যদি চিফ মিনিষ্টাৰক এপইণ্টমেণ্ট বিচাৰে চিফ মিনিষ্টাৰে দিবই ইয়াতো স্বাভাৱিক আৰু সেইটোকে লৈ পেলাই তেওঁলোকে কৈছে যে আমিও দিয়াত আছোঁ আমি থাকিম সেইটো হ'ব নোৱাৰে যেনেকৈ গোসাইগাঁও সমষ্টিত এজিপিয়ে পাৰ্টি দিয়া নাই তেওঁলোক কিয়নো আমাৰ লগত এলায়েন্সত আছে বিজেপিয়ে পাৰ্টি নিদিয়ে কিয়নো তেওঁলোকে আমাৰ লগত আছে তো এলায়েন্সত ধৰ্মটো থাকিল ক'ত যদি তেওঁলোকে এলায়েন্সত থাকে তেতিয়াতো গোসাইগাঁৱত নিদিলেহেঁতেন গোসাইগাঁৱত দিয়া মানে তেওঁলোকে এলায়েন্সত নাই কাইলৈ আমাৰ সন্মানীয় গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘালজী আহিব আমাৰ কৰ্মী সভা আছে কাইলৈ মুখ্যমন্ত্ৰীও আহিব যেতিয়া নমিনেশ্যন দিব 7 তাৰিখত তেতিয়া মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপিৰ নেতাসকল ইয়াত আহিব তো ইয়াত কোনো ধৰণৰ এনেকুৱা ভাবিবৰ কোনো ফল নাই যে গ্ৰাম্য মহিলাই অথবা বিপেৱেও আমাৰ এনডিএত আছে বুলি তেনেকুৱা ভাবা কোনো ফল নাই